নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ চেনেললৈ আজি মই বনাব লৈছো পিয়াজৰ পকৰা বুলিও কয় আৰু পিয়াজি বুলিও কয় পিয়াজি বনাবৰ বাবে মই কেনেকৈ বনাও আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিলো পিয়াজি বনাবৰ বাবে মই এটো মিডিয়াম সাইজৰ পিয়াজ মই 5টা ব্যৱহাৰ কৰিম আৰু এবাটি মই বেসন ব্যৱহাৰ কৰিম আৰু এই চামুচখনে 1 চামুচ মই কাশ্মীৰী ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিম আৰু 1 চামুচ মই হালধি গুড়ি ব্যৱহাৰ কৰিম আৰু 1 চামুচ মই সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিম আপোনালোকে ইয়া জিৰা আৰু ধনিয়া গুড়ি ব্যৱহাৰ কৰিব পাৰে কিন্তু মই জিৰা আৰু ধনিয়া গুড়ি ব্যৱহাৰ নকৰো কাৰণ আমাৰ ঘৰত ইমান মছলাটো ভাল নাপায় বাবে আহকচোন মই এইখিনি পিয়াজখিনি কেনেকৈ কাটোনো সকলো দেখুৱাই আছো আপোনালোকৰ লগত এয়া পিয়াজখিনি মই কাটিবলৈ লৈছো যিমান পাৰে সিমান সৰু সৰুকৈ কাটিব ডাঙৰ ডাঙৰকৈ নাকাটিব দেই সৰু সৰুকৈ কাটিলে মানে বস্তুটো পিয়াজিটো বনাত দেখা ধুনিয়া হয় আৰু বনাতে দেখিও সকলোখিনি মই প্ৰসেছ দেখুৱাই আছো কিন্তু পিয়াজখিনি এই সৰু সৰু আকাৰে কাটিব এই দেখিব পাৰিছেনে পিয়াজখিনি কিবা সুন্দৰভাৱে কাটি ললো মই মিহি মিহিকৈ কাটিব তেতিয়া ভাল হয় খাব মানে পকৰি দেখাত ভাল হয় আৰু এয়া মই এটা কাশ্মীৰী মিৰ্চখিনি দি দিম 1 চামুচ ব্যৱহাৰ কৰিছো তাতকৈ বেছিও ব্যৱহাৰ কৰিব পাৰে আৰু 1 চামুচ হালধি গুড়ি আৰু সোৱাদ অনুসৰি মই নিমখ দিছো এতিয়া আটাইখিনি ভালদৰে মিহলাই লব দেখিব পাৰিছে আৰু এতিয়া মই ইয়া বেসন এবাটি দি দিছো ইয়াত ini ভালদৰে হানি লব আৰু এইখিনি ভালদৰে হানিব বাবে মই ব্যৱহাৰ কৰিম পানী ঠাণ্ডা পানী ব্যৱহাৰ কৰিব নৰমাল ওয়াটাৰ যেটো হেতু ব্যৱহাৰ কৰিব মই হাতেৰে হানিছো হেতু বেয়া নাপাব কাৰণ আমি ঘৰত খাব বাবেহে ব্যৱহাৰ কৰি মানে বনাইছো সেই কাৰণে মই হাতেৰে বনাই দেখুৱাইছো আপোনালোকক এটা সহজ ৰেচিপি হয় খুব কম বস্তুতে এই ৰেচিপিটো হৈ যায় এবাৰ বনাই খাই চাবচোন কেনেকুৱা লাগে কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু এতিয়া বহুত মানুহে মোৰ চেনেলটো চাই আছে ভিউ কৰিছে কিন্তু সাবস্ক্ৰাইব কিয় কৰা না বুজি পোৱা নাই সাবস্ক্ৰাইবটো পাৰিলে প্লিজ কৰি দিবচোন এয়া দেখিব পাৰিছনে ইমানটো হোৱালৈকে হানিব বেছিকে আৰু হানি পানী দিব নালাগে যে কিনে কেনেকৈ ৰাখিছো আৰু এতিয়া মই তেলতনো কেনেকৈ বনাও কি কৰো সকলো বস্তু আপোনালোকক দেখুৱাই আছো বলক মই এতিয়া গেছৰ ফ্লেমটো হাই কৰি পেলাই কেৰাহীখন গৰম কৰি লৈছো কেৰাহীখন গৰম কৰাৰ পিছত মই ৰিফাইন তেল ব্যৱহাৰ কৰিছো এৰ মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে মই ৰিফাইন তেল ব্যৱহাৰ কৰিছো সৰহকৈ তেলখিনি ল'ব যাতে পিয়াজিখিনি বনাবৰ বাবে তেলত মানে পিয়াজিতকৈ তেলখিনি অলপ বেছিকৈ ল'ব তেতিয়া পিয়াজিখিনি সুন্দৰভাৱে দেখিবলৈ ধুনীয়া হ'ব চাই থাকক তেলখিনি গৰম হৈ গৈছে এতিয়া অলৰেডি তেলখিনি গৰম হোৱা চাবলৈ বাবে মই অকণমান পিয়াজ অকণমান দি চাইছো দেখিব পাৰিছে এয়া পিয়াজখিনি দি দিছো পিয়াজখিনি উতল আহিবলৈ ধৰিছে মানে অলৰেডি তেলখিনি গৰম হৈ গৈছে এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে মই এতিয়া মই হাতেৰে পিয়াজি দিম মই ঘৰত খাম কাৰণে হাতখনে ব্যৱহাৰ কৰিছো ইনে চামুচ ব্যৱহাৰ কৰো মই আজি সৰু সৰু পিয়াজি নবনাও ডাঙৰ ডাঙৰ পিয়াজি বনাই আপোনালোকক দেখুৱাই আছো মই ডাঙৰ ডাঙৰ পিয়াজি বনাই আপোনালোকক দেখুৱাইছো আজি এই দেখিব পাৰিছে এটা গেছৰ ফ্লেমটো মিডিয়াম কৰি দিব তেতিয়াহে ভালদৰে ভিতৰখিনি ভালদৰে সিজি আহিব লুটিয়াই দিছো কিবা সুন্দৰ কালাৰ হৈছে নহয়নে বাৰু ৰঙচুৱা হোৱালৈকে পিয়াজিটো ভাজিব যাতে কালাৰটো হোৱালৈকে ৱেইট কৰিব কিন্তু গেছৰ ফ্লেমটো কিটা হাই কৰি নিদিব নহলে ভিতৰখিনি নিহিজিব সেইকাৰণে সদায় গেছৰ ফ্লেম মিডিয়াম কৰি পেলাই সদায় ভাজিব দেই এনেকৈ অলপ অলপ হেঁচি দিব তেতিয়া নহয় তেলখিনি ভিতৰলৈকে সোমাই পেলাই ভালদৰে সিজি উঠিব এ দেখিব পাৰিছেনে কিমান সুন্দৰভাৱে কালাৰ আহিছে
এয়া চব মই ইয়াক কাঢ়ি লৈছোঁ টিচু পেপাৰ ব্যৱহাৰ কৰি কাঢ়িব তেতিয়া তেলখিনি শুহি যায় কিন্তু মই এতিয়া টিচু পেপাৰ ব্যৱহাৰ কৰিব পাহৰি গ'লোঁ কাৰণে এনেকৈ দেখুৱাই দিছোঁ আপোনালোকক এয়া দেখিব পাৰিছে কিবা ধুনীয়া হৈছে নহয়নে আৰু এতিয়া মই সেম প্ৰচেছত আকৌ এটা দি দিছোঁ ইয়াত মই যেনেদৰে শিকালোঁ গোটেইখিনি তেনেকৈ একেটা সেম প্ৰচেছত আপোনালোকে কৰিব এই আটাইখিনি বনাই পেলাই আপোনালোকক লগ পাই আছোঁ দেই এয়া দেখিব পাৰিছেনে মই যে বনাইছিলোঁ পিঁয়াজিখিনি কিমান সুন্দৰ হৈছে এতিয়া মই মাক এটা টেষ্ট কৰি চাবলৈ দিওঁ কেনেকুৱা হয় ৰিভিউটো মায়ে দিব এতিয়া মাক খাইছোঁ এয়া চচৰ লগত খাইছোঁ ছোৱালীয়ে বনাইছে মই খাই কৈ আছোঁ কেনেকুৱা হৈছে বহুত ধুনীয়া বহুত টেষ্টি আপোনালোকে এনেকৈ বনাই খাব আৰু চাব আলহীকো দিব নিজেও আবেলি ৰাতিপুৱা চাহৰ লগত খাই বহুত ভাল পাব গতিকে মই খাই চাইছোঁৱে আপোনালোকেও খাই চাব দেই আপোনালোকে দেখিব পাৰিলে ইমান সুন্দৰ হৈছে বুলি মায়ে ক'লেই অলৰেডি আপোনালোকে এনেদৰে বনাই খাই পেলাই কমেণ্ট বক্সত জনাবচোন কেনেকুৱানো হৈছে ৰেচিপিটো মই আপোনালোকৰ লগত সম্পূৰ্ণকৈ শ্বেয়াৰ কৰিলোঁৱেই যদি আপোনালোকে এনেদৰে আকৌ মোক কিবা নিউ ৰেচিপি চাব বিচাৰে তেনেহ'লে কমেণ্ট বক্সত জনাব আৰু এইটো ৰেচিপি যেনেদৰে বনালোঁ তেনেকৈ বনাই পেলাই আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব যদি ভাল পায় তেনেহ'লে কমেণ্ট বক্সত জনাব আৰু যদি আপুনি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই ধন্যবাদ